আৰু ৰচিদুল হকক মাৰুৱা চকী যুৱ সম্বৰ্ধনা জনাব হেকিমুল হকে। মই ৰচিদুল হকক জীবন কাকতে লগে লগে ছাৰক আজিৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ অনুৰোধ জনালো। আমাৰ মাজত Students, assemblies, okay. So first of all, I am very thankful june mok yate amontrito korile yate okol pohrai nohoy education eta enuko eta ostro jitu amak koribole eta bhal শিক্ষা jetia manuhor hatot students khini আৰু ৰচিদুল হকক মাৰুৱা চকী যুৱ সম্বৰ্ধনা জনাব হেকিমুল হকে। মই ৰচিদুল হকক জীবন কাকতে লগে লগে ছাৰক আজিৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ অনুৰোধ জনালো। আমাৰ মাজত students, assemblies, okay. So first of all, I am very thankful june mok yate amontrito korile yate okol pohrai nohoy education eta enuko eta ostro jitu amak koribole eta bhal শিক্ষা jetia manuhor hatot students khini jikhini moi hedina hole external hisabe palo tare majo University High School or অৱসৰপ্ৰাপ্ত বৰ্তমানত আকবৰ আলী ছাৰৰ ওচৰত আমি স্পেচিয়েল কেইটামান ক্লাছ লৈছিলোঁ মই আৰু শিক্ষাগুৰু আব্দুল সত্তাৰ ডাঙৰীয়া তেখেতকো আব্দুল সামি ডাঙৰীয়া তেখেতক জলিল হকে। গতিকে ক্ষেত্ৰ আজি বহুত ওলাইছে ক্ষেত্ৰ সেই ক্ষেত্ৰবিলাকত সকলোৱে নাম কৰিব মই ইয়াতে আশা কৰিছোঁ। শ্ৰদ্ধাৰ দিলদা সভালৈ আমন্ত্ৰিত বিভিন্ন দায়িত্ব দি কাৰ্যভাৰ গ্ৰহণ কৰি উপস্থিত হোৱা গ্ৰীষ্মকালীন বন্ধত পাঠ গ্ৰহণ কৰা জুলাই মাহত 3 তাৰিখৰ পৰা মাৰুৱা চকী উচ্চ মাধ্যমিক
মাধ্যমিক বিদ্যালয়ত মাৰুৱাচুকি যুৱ একতা সংঘৰ দ্বাৰা পৰিচালিত হোৱা বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানত ডুমুৰিচুকি বৃহত্তৰ অঞ্চলৰ প্ৰায় 10খনতকৈও অধিক হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰায় 250তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই বিনামূলীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আমাৰ উদ্দেশ্য এই অঞ্চলৰ বৃহত্তৰ ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষাৰ দিশত আৰু আগুৱাই নিব পাৰি তাৰে আমাৰ কামনা। আমাৰ এই বিনামূলীয়া পাঠদান কাৰ্যসূচীত প্ৰায় এমাহ আমাৰ পৰিচালিত হোৱা বিনামূলীয়া পাঠদান কাৰ্যসূচীটো সময় দিলে তেওঁলোকক সকলো ৰাইজে আমাক সময় সহযোগিতা কৰিলে তেখেতসকলকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাৰুৱাচুকি একতা সংঘ সৰু সৰু ল'ৰা ইহঁতে ধুনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰিছে গ্ৰীষ্মকালীন শিক্ষাদান শিবিৰ। মই ভাবোঁ অতি আনন্দৰ কথা আৰু আমাৰ অঞ্চলটোক থকা ছাত্ৰ ছাত্ৰীসকলে যাতে উৎসাহ লাভ কৰে তাৰ বাবে তেওঁলোকে এই শিক্ষাদান কাৰ্যসূচী ৰূপায়ণত আগভাগ ল'লে অনাগত দিনতো তেওঁলোকে এনেধৰণৰ অনুষ্ঠান পাতি আমাৰ এই অঞ্চলটোৰ অভিভাৱক তথা ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব। আমাৰ এই অঞ্চলটোত বেছিভাগ দুখীয়া ছাত্ৰ ছাত্ৰী আছে। আজিকালি পঢ়া টিউশ্যন বা অন্য ক্ষেত্ৰত মই দেখিছোঁ যে টকা পইচাৰ প্ৰয়োজন হয়। সেই প্ৰয়োজনখিনি পূৰণৰ বহু অভিভাৱকৰ তেনেকুৱা অৰ্থনৈতিক অৱস্থা নাথাকে। তাৰ বিপৰীতে এনেকুৱা অনুষ্ঠানে যদি মাৰুৱাচুকি একতা সংঘৰ দৰে অনুষ্ঠানে যদি আগভাগ লয় মই ভাবোঁ অনাগত দিনত আমাৰ অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব আৰু এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ অঞ্চলটোৰ ভৱিষ্যত প্ৰজন্মক এটা নতুন গতিৰে আগবঢ়াই নিব। আজিৰ এই পবিত্ৰ দিনটো মই সকলো উদ্যোক্তাক ধন্যবাদ জনালোঁ। সৌন্দৰ্য চৰ্চাৰ প্ৰতি আপুনিও আগ্ৰহী নেকি? কেৱল স্কিনখনেই নহয়, স্কিনৰ লগতে চুলি কুচায়ো সৌন্দৰ্য নবঢ়ায় জানো? লগতে হাত ভৰি যতনো খুবেই প্ৰয়োজনীয়। মুকলি হ'ল জেনাৰ্ড বিউটি ষ্টুডিঅ' এণ্ড স্পা চালুন, য'ত এভেইলেবল ভিন্ন ফেচিলিটিজ। Spa treatment, hair service, waxing, pedicure, manicure, facial treatments, bridal makeup, fish pedicure, steam bath, massage, eyelash, nail, body polishing or logote aru bhinno facilities apunar babe. Gotike deri kihor ajiye visit korok near Jonali Bus Stop, 4th floor, above Kanara Bank, Joo Road, Guwahati. Jogajog korok 036131960656 অথবা 7099062560 নম্বৰত।